12 লাখ টকাৰ বিনিময়ত এজনী ধৰ্ষিতা ছোৱালীক মই বিয়া কৰিলোঁ। মোৰ দেউতা, মা, আত্মীয় স্বজন সকলোৱে বিয়াখন সুখী হৈ মানি লৈছে। ময়ো মানি লৈছো। য'ত 10 লাখ টকাৰ কথা তাত নামানি কিবা উপায় আছেনে? ছোৱালীৰ পৰিয়ালেও বহুত ডাঙৰ এটা আপদ বিদায় কৰিব পাৰিছে, সেইবাবে সকলোৱে অত্যন্ত আনন্দিত। কিন্তু যেতিয়া ছোৱালীজনীক বিদায় দিলে তেতিয়া তাইৰ মাক দেউতাৰ চকুত পানী দেখাৰ সলনি তেওঁলোকৰ চকুত সুখৰ বন্যা বৈ যোৱা দেখিছো। ভাবিলো ছোৱালীজনীক ঘৰৰ পৰা বিক্ৰী কৰি দিছে চাগে। ফুলৰ সজ্জাৰ ঘৰত সোমাই ছোৱালীজনীক চিধা চিধি কৈ দিলো, মই কোনোদিনে এজনী ধৰ্ষিতা ছোৱালীক পত্নী হিচাপে কিন্তু মানি নলওঁ। আপুনি মোক কোনোদিন স্বামী বুলি ভাবিবলৈ ব্যৰ্থ চেষ্টা কিন্তু নকৰিব, স্পৰ্শ কৰাৰ চেষ্টাও নকৰিব। মই আপোনাক বিয়া কৰিছো কেৱল টকাৰ বাবে। মোৰ পৰিয়ালৰ 12 লাখ টকাৰ ঋণ আছিল, সেইবাবে আপোনাক বিয়া কৰিবলগীয়া হৈছে। পত্নী হিচাপে অধিকাৰ দিম, ভাল পাম, মৰম কৰিম, এইবোৰৰ বাবে আপোনাক বিয়া কৰোৱা নাই। কিন্তু মই জানো ছোৱালীজনীক হাজাৰ কত কথা কলেও তাই একোকে ক'ব নোৱাৰিব, কাৰণ তাইৰ আৰু যাবলৈ অন্য যে ঠাই নাই। তাৰ মা দেউতাই তাইক তেওঁলোকৰ ঘৰখনত আশা নকৰে। সেইটো তেওঁলোকৰ আনন্দে ভৰা মুখখন দেখিলেই বুজিছিলো। ফুলৰ সজ্জাৰ ৰাতি নিজৰ পত্নীৰ চকুত পানী দেখি হয়তো বহুতৰে বেয়া লাগিব পাৰে, কিন্তু মোৰ লগা নাছিল। ছোৱালীজনীক যেতিয়া দেখিলো চকুৰে একেৰাহে পানী বৈ আছে, তেতিয়া তাইৰ চকু পানী মচি দিব ইচ্ছাও যোৱা নাছিল মোৰ, কিন্তু মই নোৱাৰিলো। তাই যেনেকৈ বহু আশালৈ, তীব্ৰ আকাংক্ষালৈ এই নিশাটোৰ বাবে বহু কাল ধৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল, ময়ো তেনেকৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰ পিছত বছৰ এই মৌসনা নিশাটোৰ বাবে অপেক্ষা কৰিছিলো। কিন্তু কেতিয়াও ভবা নাছিলো এজনী ধৰ্ষিতা মোৰ পত্নী হব। ছোৱালীজনী সেই নিশা টোপনি যাব নোৱাৰিলে, সেইটো মই জানো। তাই মোক লৈ অনেক স্বপ্ন সজাইছিল নিজৰ হৃদয় মন্দিৰত। ভাবিছিল স্বামীৰ ভাল পোৱাৰে তাইৰ অতীতৰ সমস্ত বেদনা, হতাশা সকলো কিছু পাহৰি নতুনকৈ জীৱন আৰম্ভ কৰিব। কিন্তু মইতো মোৰ স্বপ্নভংগৰ নিশাটো বিনন্দৰ ৰজনী কটাইছো। বিয়াৰ দুদিনমান পিছতেই ছোৱালীজনীৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছে। সাধাৰণ এজনী ছোৱালীও প্ৰথম কিছুদিন শহুৰ ঘৰত সংগ্ৰাম কৰিব লাগেই, তাতে এজনী দাগ লগা ছোৱালী অকণ বেছিয়েই সংগ্ৰাম কৰিব লাগে দিয়কচোন। পৰিয়ালৰ সকলোৱে টকাৰ বাবে তাইক বোৱাৰী কৰি আনিছে। মোৰ বাৰু তাইক ভাল নালাগে, কাৰণ তাইৰ সৈতে মোৰ ৰাতি একেবাৰে কথা নহয়। কোনো মানুহেই নিবিচাৰে এজনী ধৰ্ষিতা ছোৱালীৰ সৈতে একেখন বিচনাত থাকিবলৈ, কিন্তু মোৰ পৰিয়ালে তাইক কিয় দেখিব ইচ্ছা নকৰে, ভাল নাপায়, সেইটো মই নাজানো। তাইৰ টকা ভাল লাগে, কিন্তু তাইক ভাল নালাগে। যি ল'ৰাটোক নিয়মিত পৰিতালত যোৱা দেখিছো, সেই ল'ৰাটো মোক দেখি মুখ বেকা কৰি চাই থাকে। বুজাব বিচাৰে টকাৰ বিনিময়ত মই এজনী ধৰ্ষিতা ছোৱালীক বিয়া কৰিছো। অফিচত যাব ভাল নালাগে, খাব ভাল নালাগে, কোনো কিছুৱে ভাল নালাগে। কৰবালৈ ঘূৰিব ফুৰিবও যাব পৰা নাই। পিছফালে কোনোবাই যদি কৈ যে ঐ চা, ছোৱালীটোৰ ধৰ্ষণৰ চিকাৰ হৈছিল, পিছত টকাৰ বিনিময়ত তাইক বিয়া কৰালে। পৰহিলে এটা পাৰ্টি আছে য'ত মোৰ সকলো বন্ধু বান্ধৱীবোৰ আহিব। সকলোৱে সকলোৰ প্ৰিয় মানুহক লৈ আহিব, কিন্তু মই কাক লৈ যাম? নিজৰ পত্নীক, যাক মই কেতিয়াও ভালেই পোৱা নাই। তথাপি মই মোৰ পত্নীক লৈ পাৰ্টিত যোগ দিলো। তাই যাব বিচৰা নাছিল। বিয়াৰ পিছৰে পৰাই কোনোদিন তাই ঘৰৰ বাহিৰলৈ ওলোৱা নাছিল। হয়তোবা সেই দিনাৰ ভয়টো এতিয়াও তাৰ মাজত আছে। মই তাইক জোৰকৈ লৈ আহিলো। এটা চকত থিয় হৈ থাকিব কলো। মই মোৰ বন্ধুসকলৰ সৈতে অকমান আড্ডা দিয়াৰ ব্যৰ্থ চেষ্টা কৰিছিলো। কিছুক্ষণৰ পিছত লক্ষ্য কৰিছিলো তাইক য'ত থিয় দি থাকিব কৈছিলো তাই তাত নাই। পাঁচ মিনিট বিচৰাৰ পিছত দেখিলো তাই মোৰ বন্ধুবৰ্গৰ সৈতে কথা পাতি আছে। ভালেই লাগিছিল। ভাবিলো কাৰো সৈতে কথা কলে মনটো হয়তো পাতল হ'ব পাৰে। কিন্তু অলপ আগুৱাই যেতিয়া তাইৰ কাষলৈ গলো তেতিয়া তাই দেখিলো যে তাইৰ কলা চকুজুৰি অশ্নুৰে ভৰি ভিজি আছে। মই কাষলৈ যাওঁতে মোৰ এক বান্ধৱীয়ে ক'লে, তুমি কেৱল টকাটোকেই দেখিলা,
আৰু এইবাবেই বোধহয় জানি শুনি এজনী ধৰ্ষিতা ছোৱালীক বিয়া কৰিলা। এজন স্বামী হিচাপে সকলোৰে বিচাৰে তাৰ পত্নী পবিত্ৰ হওক। সি বৰ্তিত আৰু আন কোনেও যাতে তাইক স্পৰ্শ নকৰে, কিন্তু তোমাৰ ক্ষেত্ৰততো সম্পূৰ্ণ পৃথক। দেখি শুনি এজনী অপবিত্ৰ ছোৱালীক বিয়া কৰালা ন। আৰু এজন বন্ধুৱেতো কৈয়ে পেলালে, ছোৱালী যদি ভাৰ্জিন নহয় তেনেহ'লে ফুলসজ্জাৰ ৰাতি এনজয় কৰি ভাল নালাগে। তুমি বন্ধু জীৱনত বহুত ডাঙৰ এটা ভুল কৰিছা। এবাৰ তাৰ পৰা গুচি আহিব বিচাৰিছিলো, আকৌ মনত পৰিল মোৰ বাবে সহজ সৰল এজনী ছোৱালী অপমানিত হ'ব লগা হ'ল। তাইতো পাৰ্টিত আহিব বিচৰা নাছিলেই, ময়ে জোৰ কৰি আনিছিলো। সেয়ে কিবা ক'বলৈ ইচ্ছা যোৱা নাছিল। বান্ধৱী, তুমি কি কৈছিলা? প্ৰতিটো স্বামীয়ে বিচাৰে তাৰ পত্নী যাতে একেবাৰে গাখীৰত ধোৱা হয়। তোমাৰ স্বামীয়ে বাৰু তেনেকুৱা এজনী ছোৱালী পাইছে যেনেকৈ তুমি কৈছা? তুমি কিমানবোৰ ল'ৰাৰ লগত ৰুম ডেট কৰিছা সেয়া মই ভালদৰেই জানো। এবাৰ তুমি প্ৰেগনেণ্টো হৈছিলা, অবৈধ গৰ্ভপাতো কৰাইছিলা। এয়া সঁচা নেকি? মোৰ বান্ধৱীয়ে এটা কথাও নকলে, স্তব্ধ হৈ গৈছিল। আৰু বন্ধু, তুমি কি কৈছিলা? ভাৰ্জিন নহ'লে এনজয় কৰি ভাল নালাগে। সঁচাকৈ কোৱাচোন, তুমি আৰু এনজয়টো পাইছানে যিটোৰ কথা মোক ক'লা? সি চুপ, কোনো কথাই ক'ব নিবিচাৰিলে। তুমি তোমাৰ ঘৈণীৰ DNA টেষ্ট কৰাই চাবা, তাৰপিছত মোক ক'বা তোমাৰ ঘৈণী মোৰ ঘৈণীতকৈ ভাল নে বেয়া। এইখিনিয়ে কৈ মই মোৰ পত্নীক লৈ গুচি আহিলো। গুচি অহাৰ সন্মুখতেই মোৰ বন্ধু আৰু বান্ধৱীৰ মুখৰ পৰা কোনো কথাই উত্তৰ বিচাৰি নাপালো। মোৰ বাবে আপুনি সকলোৰে সন্মুখত সৰু হ'বলগীয়া হ'ল, মোক ক্ষমা কৰিব। মই কোনো কথা নকৈ তাইৰ হাতত ধৰিলো। মই ইমান দিন বুজিব নোৱাৰিলো, নুবুজি তোমাক বহু কষ্ট দিলো, বেয়া ব্যৱহাৰ কৰিলো। সেইবাবে মই তোমাৰ ওচৰত লজ্জিত। কথা দিছো, আজিৰ পৰা তুমি মোৰ সকলো। তোমাক লৈ মই মোৰ বাকীখিনি জীৱন অতিবাহিত কৰিব বিচাৰো। ছোৱালীজনীয়ে ভয়ক জয় কৰি মোক খাবতি ধৰিলে। মই তাক খাবতি নধৰাকৈ থাকিব নোৱাৰিলো। মই তাইৰ চকুত পৃথিৱীৰ সমগ্ৰ সুখ দেখিব পাৰিলো। মই ভাবিলো তাইৰ মোৰ পৰা বেছি একো নিবিচাৰে, কেৱল অকণমান ভাল পোৱা বিচাৰে। আৰু মই যে ইমান দিন সেই ভাল পোৱাখিনি দিব নিবিচাৰিলো, যিটো পোৱাৰ অধিকাৰ কেৱল তাইৰহে আছিল। এটি ধৰ্ষিতাক নহয়, ধৰ্ষকক ঘৃণা কৰা উচিত। শুনি ভাল লাগিলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই লেখাটো আমালৈ আগবঢ়াইছিল তমন্না আৰু আমিনুৰে।